নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক অভাৱে যে স্বভাৱ নষ্ট কৰে সেইটো বিষয়ত কিছুমান কথা ক'বলৈ বিচাৰিছোঁ। আৰু অভাৱে স্বভাৱ নষ্ট নকৰিবলৈ কি কৰিব লাগে সেইটো কথা ক'ব বিচাৰিছোঁ। মই ইমান নাজানো, তথাপি মোৰ লাইফৰ বিষয়ে যিখিনি জানো, মোৰ লাইফৰ ওপৰত মানে কিবা এটা ক'ব বিচাৰিছোঁ। আৰু এইটো চাওক ভিডিঅ'টো, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু শেষলৈকে চাওক। হয়তো কিবা এটা নিশ্চয় পাব, কিবা এটা ক্লু নিশ্চয় পাব। আৰু যিখিনি উঠি অহা ল'ৰা ছোৱালী, যিটো মানে পইচা পাতিৰ দৰকাৰ হৈছে কিন্তু অহা ৰাস্তাটো পোৱা নাই, সেইবিলাক ল'ৰা ছোৱালীয়ে বা সেই চামৰ ল'ৰা ছোৱালীয়ে এইটো ভিডিঅ' চাওক, নিশ্চয় উপকৃত হ'ব বুলি মই ভাবোঁ। চাওক, চোৰ ডকাইত এইবিলাক নিজে নিজে হৈ নাযায়, নিশ্চয় অভাৱত পৰিয়ে হয়। হয়তো চোৰ ডকাইতৰ বিল্ডিং থাকিব পাৰে, গাড়ী ঘোঁৰা চব থাকিব পাৰে, কিন্তু চোৰ ডকাইত হোৱাৰ পিছতহে এইবিলাক হৈছে। প্ৰথম কিন্তু অভাৱ আছিল, বহুত অভাৱ। আপুনি প্ৰতিজন চোৰক সোধক সিহঁতৰ লাইফৰ কথা। প্ৰথম অভাৱৰ কাৰণে চোৰ হ'ল, আৰু এতিয়া বেয়া যে বৃত্তিটোত সোমালে, বেয়াৰ পৰা ভাল হোৱাটো ইমান ইজি নহয়। পইচা বেয়া লাইনৰ পৰা আহি আছে, গতিকে ভাল লাইনত যাব নিবিচাৰে, কাৰণ ভাল লাইনত গ'লে সেইখিনি পইচা নাপায়। গতিকে যিখিনি পইচা তেওঁ পাই আছে, সেইখিনি পইচা ভাল লাইনত আহিও ইনকাম কৰিব পাৰি। এইটো মোৰ বিবেক বিবেচনাৰে মই কৈ আছোঁ। মোৰ নিজৰ লাইফৰ ওপৰত দুটামান কথা ক'ব বিচাৰোঁ। চাওক, মোৰ যেতিয়া বহুত পইচাৰ অভাৱ হৈছে, মেট্ৰিক পাছ কৰিছোঁ, ঘৰত পইচা নাই এডমিশ্যন ল'বৰ কাৰণে। তাৰপিছত কি কৰিলোঁ, মই চিলাইৰ কাম অলপ জানিছিলোঁ। ওচৰৰে খুৰীমা এজনীয়ে মানে অলপ শিকাই দিছিলে চিলাইৰ কাম চাম। তেনেকুৱা কৰি পেলাই গুৱাহাটীত এটা মানে কোম্পানী এটা পালোঁ, চিলাই কৰিব লাগে, চাৰ্টৰ কাম আছিলে। তাৰপিছত তেনেকৈ গুৱাহাটীত আহি গ'লোঁ, সেই কামটোত লাগি থাকিলোঁ, চিলাই কামটোত। পইচা প্ৰথমতে কম আহিছিলে, 2500 টকামান আহিছিলে। তাৰপিছত ঘৰত দিবতো নাতে, ঘৰৰ পৰা কেতিয়াবা আনিব লগা হয়। মাহঁতে কয় নালাগে তই যাতে উল্টাই দিব, ঘৰলৈ গুচি আহ, কিমান ইনকাম কৰিছোঁ গম পাইছোঁ। তাৰপিছত মই মানে যাব মন কৰা নাছিলোঁ, কামটো অলপ ইণ্টাৰেষ্টেড আছিলে। কিয়নো কামটো শিকি ল'লে পিছত আৰু মানে প্ৰথমৰ পৰা শিকিব লগা নহয়। মানে কেনেকুৱা, মই ক'বলৈ বিচাৰিছোঁ যে মই এইটো কাম শিকি লৈছোঁ, শিকি লোৱাৰ পিছত যদি মই ঘৰত গুচি যাওঁ, আহি পেলাই মই আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব নালাগে। য'ত মই এৰি থৈ গৈছোঁ তাৰ পৰাই আৰম্ভ কৰিব লাগিব। গতিকে চেলাৰীটোও তেনেকুৱা ছিষ্টেম আছিল। যদি মই 2500ত এৰি থৈ গৈছোঁ, তেতিয়াহ'লে মই 2500ৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব, মই 2000ত আহিব নালাগে। গতিকে মই যদি 5000ত এৰি থৈ ঘৰত গুচি গ'লোঁ, আকৌ 5000ৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব, মই আকৌ 2500ত আহিব নালাগে। গতিকে এই কামটো হ'ল কণ্টেক্ট ছিষ্টেম। এনেকুৱা বহুত কাম আছে, বহুতো কোম্পানী আছে গুৱাহাটীত, অকল চাৰ্টৰ বুলিয়েই নহয়, পেণ্টৰ বুলিয়েই নহয়, বহুতো কাম আছে এনেকুৱা কণ্টেক্ট ছিষ্টেমত কৰিব পৰা। মই এইটো ক'ব বিচাৰিছোঁ যে এটা জেগাতে থাকি কাম কৰক, কণ্টেক্ট ল'বও নালাগে, এটা কোম্পানীতেই কাম কৰক, ভালকৈ কাম কৰক, নিশ্চয় আপোনাৰ ভাল হ'ব। চাওক, মোৰ যেতিয়া 2500 টকা দৰমহা আছিলে, তাৰপিছত মোক কণ্টেক্ট দি দিলে, কণ্টেক্টত কৰিলোঁ, উইকলি 2500 হ'ল। তাৰপিছত আকৌ ৰেট বাঢ়িলে, 1 বছৰ পিছত উইকলি মোৰ 4000 হ'ল। তাৰপিছত মই মেট্ৰিকত এডমিশ্যন ল'ব নোৱাৰা ল'ৰাটোৱে মাহঁতৰ পৰা পইচা নোলোৱাকৈ, দেউতাহঁতৰ পৰা পইচা নোলোৱাকৈ নিজৰ পইচাৰে এডমিশ্যন ল'লোঁ, আৰু হাই ছেকেণ্ডাৰী 2nd ডিভিজন লৈ পাছ কৰিলোঁ। এইটো একো ডাঙৰ কথা নহয় 2nd ডিভিজন লৈ পাছ কৰাটো, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা।
কাৰণ মই পঢ়িব টাইম পোৱা নাছিলোঁ, পইচা ইনকামত লাগি আছিলোঁ, ঘৰখন চলাব লগা হৈ আছিলে। তাৰপিছত হাই ছেকেণ্ডেৰী পাছ কৰি এতিয়া BA পঢ়িবৰ কাৰণে মানে কি হ'ল, এটেণ্ডেঞ্চ থাকিব লাগে। এতিয়া কি কৰিম, এটেণ্ডেঞ্চ থাকিব লাগিলে এতিয়া মোৰ চাকৰি কি হ'ব, সেইটো কাৰণত BA পঢ়া নহ'ল। গুৱাহাটীত আকৌ আহি গ'লোঁ, আকৌ কামত লাগি গ'লোঁ, ঘৰত অলপ চলপ পইচা দিব পৰা হ'লোঁ। তাৰপিছত কি কৰিলোঁ, মোৰ যিহেতু এইটো কণ্টেক্ট ছিষ্টেম আছিলে, মানে ধৰি লওক 2 পিচ চাৰ্ট চিলাইছোঁ আপোনাৰ 40 টকা দি, 1 পিচ চিলাইছোঁ 20 টকা দি, এই 10 পিচ চাৰ্ট চিলাইছোঁ যদি 200 টকা দি। গতিকে মই 1 পিচ চিলাওঁ, 2 পিচ চিলাওঁ, 10 পিচ চিলাওঁ, সেইটো মালিকৰ লগত কোনো কানেকশ্যন নাই। 1 পিচ চিলালেও মালিকে একো নামাতে, কাৰণ মোক 1 পিচ চিলালে 20 টকাই দিব, 50 টকা নিদিয়ে। সেইটো কাৰণত মই 5 পিচ বা 10 পিচ চাৰ্ট চিলাই মই ITI কৰিব যাওঁ। ITI এডমিশ্যন ল'লোঁ, ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউট চানমাৰী। ITI এডমিশ্যন লৈ আহোঁতে আকৌ কি কৰোঁ, কম্পিউটাৰ ক্লাছ কৰোঁ। মানে আহোঁতে কি হয়, 1 বাজে, 1টাৰ পৰা 2টালৈকে লাঞ্চ টাইম হয়। 1টাৰ পৰা 2টালৈকে যিহেতু লাঞ্চ টাইম, এইখিনি টাইম মই কি কৰিম, শুই বহি খাই এনে শুই বহি নাথাকোঁ। গতিকে সেই 1 ঘণ্টা টাইমটো মই কম্পিউটাৰ কৰিলোঁ PGDC। তাৰপিছত এইটো কৰি গৈ আকৌ 20 পিচমান চাৰ্ট চিলাওঁ, তেনেকৈ 30 পিচ চাৰ্ট হয়। তেনেকৈ কৰি কৰি এতিয়া আপোনাৰ উইকলি 5000ৰ ওপৰত হয়। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে অভাৱে মানুহৰ স্বভাৱ নষ্ট কৰে, কিন্তু অভাৱে মানুহৰ স্বভাৱ নষ্ট নকৰাৰ কিছুমান উপায় আছে। সেই উপায়বিলাকৰ একমাত্ৰ এটা উদাহৰণ হ'লোঁ মই নিজে। আৰু মই এইটো পথ বাছি লৈছোঁ, আপুনি বেলেগ এটা পথো বাছি ল'ব পাৰে। কিন্তু এটা কথা হ'ল কি, আপুনি সদায় এটা জেগাতে থাকিব লাগিব, এটা লাইনতে থাকিব লাগিব, যেতিয়ালৈকে এটা ছেকেণ্ডটো পইচা অহা বা ভাল কাম নাপায়। যেতিয়ালৈকে আপুনি গম নাপায় যে সেইটো আপোনাৰ ভাল কাম নহয় বা ভাল কাম হয়, তেতিয়ালৈকে আপুনি এটা কামতে লাগি থাকক, নিশ্চয় সফল হ'ব পাৰিব। আৰু মই এইটো নকওঁ যে মই এইটো কামতে লাগি থাকিম সদায়, ইয়াতকৈ যদি ভাল কাম পাওঁ মই ইয়াৰ পৰা গুচি যাম। কিন্তু গুচি গৈ যদি মোৰ বেয়া হয়, আকৌ এইটোত আহিলে কিন্তু মোৰ পইচা কমি নাযায়, সেইটোৱে থাকিব। সেয়েহে মই এইটো কাম এৰিব বিচৰা নাই। বহুত অফাৰ আহিছে, কম্পিউটাৰ কল চেণ্টাৰত কম্পিউটাৰ লাগে, তাৰপিছত দোকান চোকান কিবা কিবি 10,000 দিয়ে, 12,000 দিয়ে, 15,000 দিয়ে। মোকতো 20,000 দিলেও নোপোচাব না, কাৰণ মই 5,000 6,000 কামাই আছোঁ। গতিকে চাওক, এটা জেগাতে থাকক যেতিয়ালৈকে দ্বিতীয়টো ভাল কাম নাপায়। আৰু এটা জেগাত থাকিলে নিশ্চয় সফল হ'ব পাৰিব, কাৰণ উদাহৰণতে আছে, লৰি ফুৰা কেঁকোৰাৰ তেল নাথাকে। ভিডিঅ'টো চাই যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আকৌ এনেকুৱা কেইটামান টিপ দিম মই, বহুত কথা ক'বলৈকে আছে, মোৰ লাইফৰে বহুত কথা ক'বলৈ আছে। ভিডিঅ'টো চাই যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব নিশ্চয়।